পুনৰ নম্বৰ 1ত অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে যোৰহাটৰ ফ্লৰিনা গগৈয়ে। ছনী টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' ছুপাৰ ডান্সাৰ চেপ্টাৰ 4ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হ'ল যোৰহাটৰ জীয়ৰী ফ্লৰিনা গগৈয়ে। শনিবাৰে অনুষ্ঠিত হোৱা ৰিয়েলিটি শ্ব'টোৰ ফাইনেলৰ অন্তত বিচাৰক শিল্পা চেট্টি, গীতা কাপুৰ আৰু অনুৰাগ বসুৱে ফ্লৰিনাৰ হাতত তুলি দিয়ে বিজয়ৰ ট্ৰফি। ছনী এণ্টাৰটেইনমেণ্ট টেলিভিছনে ফ্লৰিনা গগৈক 15 লাখ টকাৰ চেক প্ৰদান কৰাৰ লগতে তেওঁৰ প্ৰশিক্ষক তুষাৰ শেট্টিক প্ৰদান কৰে 5 লাখ টকাৰ চেক। অসম কন্যা ফ্লৰিনা বিজয়ী হোৱাৰ বিপৰীতে ছুপাৰ ডান্সাৰ 4ত কৰ্ণাটকৰ পৃথ্বীৰাজ প্ৰথম ৰানাৰ্ছ আপ, পঞ্জাৱৰ সঞ্চিত চানানাই দ্বিতীয় ৰানাৰ্ছ আপ, মধ্যপ্ৰদেশৰ নীৰজ তিৱাৰীয়ে তৃতীয় ৰানাৰ্ছ আপ আৰু নতুন দিল্লীৰ ঈশা মিশ্ৰাই চতুৰ্থ ৰানাৰ্ছ আপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। ৰাষ্ট্ৰীয় পৰ্যায়ত খিতাপ অৰ্জন কৰি নিজেও যথেষ্ট উৎফুল্লিত হৈ পৰে ফ্লৰিনা গগৈ। সকলোৱে তেওঁক দিয়া সহায় সহযোগিতা আৰু মৰম ভাল পোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ফ্লৰিনা গগৈয়ে। ইপিনে ফ্লৰিনাই খিতাপ জয় কৰাৰ লগে লগে সমগ্ৰ অসমত আনন্দৰ বন্যা দেখিবলৈ পোৱা গৈছে। সকলোৱে শুভেচ্ছা আৰু অভিনন্দন জনাইছে ফ্লৰিনা গগৈক। সঁচা কথা ক'বলৈ গ'লে এ ফৰ আছাম, সঁচা কথা ক'বলৈ গ'লে এ ফৰ আছাম সেইটো বস্তু দেখুৱাই দিছে ফ্লৰিনা গগৈয়ে। তাকো যোৰহাটৰ সেই অকণমানিজনীৰ যি প্ৰতিভা, সেই প্ৰতিভাক দেখুৱাই দিছে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্ব দৰবাৰত যে অসমতো এনেকুৱা ধৰণৰ এটা টেলেণ্ট আছে। আৰু মই আহ্বান জনাইছোঁ অসমৰ যিমান উঠি অহা প্ৰজন্ম আছে তেওঁলোকক এই ক্ষেত্ৰত আগবাঢ়ি যাব। আৰু এ ফৰ আছাম যিটো মানে এটা হেৰি আছিলে, কোনো ৰাজনীতিৰ বিষয় নহয়, এ ফৰ আছাম মানে আছাম ইজ অলৱেজ ফাৰ্ষ্ট, সেই বস্তুটো ফ্লৰিনা গগৈয়ে দেখুৱাই দিছে। ৱেল ডান ফ্লৰিনা গগৈ। আৰু তোমাক মই বহুত শুভেচ্ছা জনাইছোঁ। তোমাক মই ভোটো কৰিছিলোঁ অৱশ্যে, তুমি সেই ভোটৰ তুমি ইমান গাল ভোটৰ মাজতে মোৰ ভোটটো বিচাৰি নাপাবা। তাৰবাবে তোমালৈ বহুত বহুত শুভেচ্ছা থাকে। তুমি আৰু আগবঢ়াই যোৱা, আৰু ভাল কৰা। আই লাভ ইউ ফ্লৰিনা। বাই। ব্যুৰো ৰিপৰ্ট, টবকা লাইভ।